এই মুহূৰ্তত দিব লৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ বানাক্ৰান্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াব বলিউডৰ জনপ্ৰিয় অভিনেতা সলমান খানে। বান পীড়িতলৈ আগবঢ়াব সাহায্য। এই ডাঙৰ খবৰ। অসমৰ বানাক্ৰান্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াব বলিউডৰ জনপ্ৰিয় অভিনেতা সলমান খানে। উজনিৰ বান পীড়িতলৈ সাহায্য আগবঢ়াব সলমান খানে। সাহায্যৰ বাবে বিশেষ অভিযান অভিনেতাগৰাকীৰ। প্ৰথম পৰ্যায়ত ৰেডি টু ইট খাদ্যৰ পেকেট প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা ভাইজানে। বিস্কুট, গুড়, মুড়ি, ব্ৰেড আদি খাদ্যৰে প্ৰস্তুত কৰা হ'ব এই পেকেট। বিং হিউমেনৰ NGOৰ জৰিয়তে প্ৰদান কৰা হ'ব এই সাহায্য। অসমত থকা সলমান খানৰ ফ্ৰেণ্ড ক্লাবৰ সৈতে যোগাযোগ কৰিছে অভিনেতাগৰাকীয়ে। ফ্ৰেণ্ড ক্লাবৰ সদস্যই বানপীড়িতৰ মাজত বিতৰণ কৰিব এই সাহায্য। এই ডাঙৰ খবৰ পুনৰ জনাইছোঁ। অসমৰ বানাক্ৰান্ত পৰিয়ালক সহায় কৰিব বলিউডৰ জনপ্ৰিয় অভিনেতা সলমান খানে। বানপীড়িতলৈ সাহায্য আগবঢ়াব বলিউডৰ জনপ্ৰিয় অভিনেতা ভাইজানে। অসমৰ বানাক্ৰান্ত পৰিয়ালক সহায় কৰিব বলিউডৰ জনপ্ৰিয় অভিনেতা ভাইজানে। উজনিৰ বানপীড়িতলৈ সাহায্য আগবঢ়াব সলমান খানে। সাহায্যৰ বাবে বিশেষ অভিযান অভিনেতাগৰাকীৰ। প্ৰথম পৰ্যায়ত ৰেডি টু ইট খাদ্যৰ পেকেট প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা ভাইজানে। বিস্কুট, গুড়, মুড়ি, ব্ৰেড আদি খাদ্যৰে প্ৰস্তুত কৰা হ'ব এই পেকেট। বিং হিউমেনৰ NGOৰ জৰিয়তে প্ৰদান কৰা হ'ব এই সাহায্য। অসমত থকা সলমান খানৰ ফ্ৰেণ্ড ক্লাবৰ সৈতে যোগাযোগ কৰিছে অভিনেতাগৰাকীয়ে। ফ্ৰেণ্ড ক্লাবৰ সদস্যই বানপীড়িতৰ মাজত বিতৰণ কৰিব এই সাহায্য।